নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনে এজোপা গছৰ লগত চিনাকি কৰি দিম, যোনজোপা গছে আপোনাৰ জীৱনত যথেষ্টখিনি উপকাৰ কৰিব, যোনজোপা গছে লাখ টকাই কৰিব নোৱাৰা কিছুমান কাম কৰিব পাৰে। লাখ টকা দিও যি বেমাৰ ভাল কৰিব নোৱাৰে, ধৰক এই গছজোপাই তেনেকুৱা বেমাৰ ভাল কৰি দিব পাৰে। মোৰ নিজৰ ক্ষেত্ৰতে মই পাইছোঁ, সেইকাৰণে এই গছজোপা আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। এই গছজোপাৰ নাম হৈছে দুপৰটেঙা। বহু জেগাত বহু মানুহে এই গছজোপাক পাতে গজা বুলিও চিনি পায়। এই গছজোপাৰ উপকাৰিতা যিমান আছে, হয়তো লাখ টকা খৰচ কৰিও আপুনি সিমানখিনি উপকাৰ কৰিব নোৱাৰে। এই গছজোপাই কি কৰে, কি বেমাৰত আপোনাক উপকাৰ কৰিব, কি বেমাৰ ভাল কৰিব পাৰে, এই সকলোখিনি আপোনালোকক আজি মই ক'ম। এই দুপৰটেঙা যথেষ্ট উপকাৰী মানুহৰ কাৰণে। ইয়াৰ বিশেষত্ব হৈছে এই গছজোপাৰ কোনো ফুল নুফুলে বা কোনো গুটি নালাগে বা গুৰিৰ পৰা কোনো গছ নহয়। এনেকুৱা প্ৰাপ্তবয়স্ক পাত, পকা পাত যদি পেলাই থোৱা হয়, তাৰ পৰাই মাটিত পৰি থকাৰ পিছত তাৰ পৰা বহুত পুলি হয়। এজোপা গছৰ এটা পাতৰ পৰা নাই 10-15 জোপা গছ হৈ যাব পাৰে। এই গছজোপাৰ তলত দেখিছে পাত সৰি সৰি তাৰ পৰাই পুলি হৈছে। যথেষ্ট পৰিমাণে এই গছজোপাৰ পৰা উপকাৰ পাব পাৰি। যদি কেতিয়াবা কিডনী ষ্টোন হয়, কিডনীত পাথৰ হয়, খালী পেটতে যদি এই দুপৰটেঙাৰ পাত 3টামান পিচি তাৰ লগত অকণমান নিমখ দি তাৰ আধা গিলাচ ৰস প্ৰতিদিনে 15 দিনমান খাব পাৰে, তেতিয়া আপোনাৰ যিটো কিডনী ষ্টোনৰ বিষ হয়, সেই বিষটো উপশম পায় আৰু লাহে লাহে কিডনী ষ্টোনটো ভাগি যায়। আৰু এই গছৰ পাতৰ পৰাই পুলি হয়। চাওক, তলত যে দেখাইছোঁ, এয়া পাতৰ পৰাই পুলি হৈছে। পকা পাত, যিবোৰ পাত প্ৰাপ্তবয়স্ক পাত, যিবোৰ পৈণত পাত, সেই পাতবোৰৰ পৰাই পুলি হয়। হয়তো বহুতে ভাবিব পাৰে এইটো মিছা কথা, দুপৰটেঙা পাতে কেতিয়াও মানুহৰ পাথৰ ভাঙিব নোৱাৰে। সেইটো সম্পূৰ্ণ মিছা। কোনোবাই যদি ভাবিছে, সেয়া মিছাকৈ ভাবিছে। মোৰ ক্ষেত্ৰত এই দুপৰটেঙা পাতে যথেষ্টখিনি উপকাৰ কৰিছিলে আৰু সেইবাবেই মই আপোনালোকৰ আগত এই কথাখিনি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকেও যদি কেতিয়াবা এনেকুৱা বিপদত পৰিছে, তেনেহ'লে এনেকৈ দুপৰটেঙা পাত পিচি তাৰ ৰস খালী পেটত খাব পাৰে। যথেষ্ট উপকাৰী গছ। বন্ধু বান্ধৱীসকল, আপোনালোকক এনেকুৱা এখিলা পাতে হয়তো জীৱন বচাই দিব পাৰে। মোৰ এটা কাহিনী কওঁ শুনক। মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ, তেতিয়া মোৰ তলপেটত ভীষণ বিষ হৈছিলে। যিমান বিষ হৈছিলে মই সহ্য কৰিব নোৱাৰা হৈছিলোঁ। মোৰ দেউতাই ডাক্তৰৰ ওচৰত নিছিলে। ডাক্তৰৰ ওচৰত নিয়াৰ পিছত আল্ট্ৰাচাউণ্ড কৰাইছিলে। আল্ট্ৰাচাউণ্ড কৰাৰ পিছত মোৰ লেফ্ট কিডনীত 3টা পাথৰ ওলাইছিলে। তেতিয়া পৰীক্ষাৰ সময়ত অপাৰেশ্যন কৰিবলৈও বেয়া হৈছিলে। যথেষ্ট বিমুৰত পৰিছিলোঁ। বিমুৰত পৰাৰ পিছত কি হ'ব কি নহ'ব চিন্তা কৰি থাকোঁতেই এজন মানুহে আমাৰ ঘৰত আহি দেউতাক কৈছিলে, এনেকুৱা পাতে গজাৰ পাত যদি খুন্দি খুওৱা হয়, তেতিয়া ৰাতিপুৱা খালী পেটত খুৱালে মানে তেতিয়া 15 দিন একেৰাহে খুৱাই থাকিলে পাথৰ ভাগি যায় বোলে। তেতিয়া দেউতাই বিচাৰি আনি মোক এনেকুৱা দুপৰটেঙা পাত প্ৰতিদিনে ৰাতিপুৱাই মোক খুৱাইছিলে। 15 দিন খোৱাৰ পিছত মোৰ যথেষ্ট বিষ নাইকিয়া হৈছিলে। তাৰপিছত পৰীক্ষাৰ আগে পৰীক্ষালৈ 3 দিনমান থাকোঁতে মই আকৌ দেউতাৰ লগত ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডাক্তৰৰ ওচৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ। আল্ট্ৰাচাউণ্ড কৰোৱাৰ পিছত তেতিয়া মোৰ মুখলৈ হাঁহি ঘূৰি আহিছিল, দেউতাৰ মুখলৈ হাঁহি ঘূৰি আহিছিলে। কাৰণ মোৰ কিডনীত যি 3টা পাথৰ জমা হৈছিলে, সেই 3টা পাথৰ অকণো নাই। ইমান উপকাৰী গছ, আপোনালোকে চিন্তা কৰিব নালাগে। যদি কেনেবাকৈ কিডনীৰ পাথৰ হয় বা মূত্ৰনলীত পাথৰ হয়, এই গছজোপাৰ পাত 3টা খুন্দি আধা গিলাচ পানীৰ লগত মিহলি কৰি ৰসখিনি ৰাতিপুৱা 1 গিলাচ পুৰা কৰি অকণমান নিমখ দি যদি আপোনালোকে খাই দিয়ে, তেতিয়াহ'লে 15 দিন খোৱাৰ পিছত সম্পূৰ্ণ আপোনালোকে গম পাই যাব এই গছজোপাৰ জীৱনত কিমান উপকাৰী গছ। এইজোপা দুপৰটেঙা, এইটো মই পাত ছিঙি আনিলোঁ। এনেকুৱা পাত এটা নি যেতিয়া আপোনাৰ পিৰালিৰ কাষত পেলাই থয়, ইয়াৰ পৰা বিভিন্ন বহুত পুলি গজি যাব, যোনখিনি পুলিয়ে আপুনি আনকো দিব পৰা হ'ব। ইমান উপকাৰী গছ এইজোপা আমাৰ বাৰীতে আছে। প্ৰত্যেকে দেখিছে। এই গছজোপাই লাখ টকাই ভাল কৰিব নোৱাৰা বেমাৰ ভাল কৰে। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ যদি প্ৰথম আহিছে, প্ৰথম ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব। তেতিয়া মই দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। শেষত সকলোকে ধন্যবাদ জনালোঁ। ভালে থাকক সদায়। ধন্যবাদ।